নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ওলাই আছোঁ কলেজ আৰু আজি আমাৰ আছে ফেয়াৰৱেল। মই যোৱাটো কলেজৰ ভিডিঅ' দিওঁতে কৈছিলোঁ 13 তাৰিখে হ'ব বুলি, কিন্তু বিশেষ কিবা প্ৰব্লেমত 13 তাৰিখে পতা নহ'ল। আমি কলেজ আহি পালোহি আৰু এতিয়া আমি সোমাবলৈ লৈছোঁ কলেজত আৰু আজি কি হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক শেষৰলৈকে। এতিয়া আমি একাডেমিক গেলেৰীৰ ভিতৰত সোমাইছোঁ আৰু আজি অনুষ্ঠানটি ইয়াতে পতা হ'ব, সেয়ে আমি বহিবলৈ আহিলোঁ। এতিয়া আমি বহি আছোঁ, মিটিং ষ্টাৰ্ট নাই হোৱা আৰু কি হয় দেখুৱাই থাকিম আপোনালোকক। আৰু এতিয়া ভাবিলোঁ আপোনালোকক আমাৰ একাডেমিক গেলেৰীটো অলপ দেখুৱাই দিওঁ বুলি। আৰু ইয়াত এতিয়া কোৰাছ প্ৰেক্টিছ চলি আছে, বাহঁতে গাইছে আৰু আমাৰ লগৰো আছে আৰু ফাৰ্ষ্ট চেমৰ ভণ্টি কেইজনীমানো আছে। এতিয়া আমি ছাৰক আগবঢ়াই দিবলৈ আহিছোঁ আৰু ইয়াত এতিয়া ফাৰ্ষ্ট চেমৰ ভণ্টিহঁতে লাইন পাতি আছে আৰু এতিয়া আমিও লাইন পাতিমগৈ। এয়া ছাৰ আহি পালে, আমাৰ বিভাগীয় মুৰব্বী ছাৰ আৰু আজি সভাৰ মুখ্য আকৰ্ষণ ক্ষীৰোদ চন্দ্ৰ গগৈ ছাৰ। প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, সেইকাৰণে ফটো এখনকে দি দিলোঁ। মিটিং আৰম্ভ হ'ল আৰু প্ৰিন্সিপাল ছাৰ আৰু ভাইচ প্ৰিন্সিপাল মেমে আসন গ্ৰহণ কৰিলে আৰু এতিয়া আমাৰ সভাৰ মুখ্য আকৰ্ষণ বিভাগীয় মুৰব্বী ছাৰক মঞ্চলৈ আমন্ত্ৰিত কৰোৱা হৈছে। এতিয়া বন্তি প্ৰজ্বলন কৰিবলৈ লৈছে। এয়া পাৰ্চন আৰু ক্ৰিশ্চিয়ান কোৱাছ। আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰে মহাবিদ্যালয়খনৰ সমাজতত্ত্ব বিভাগৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানটিৰ অন্যতম মূল আকৰ্ষণ আজিৰ অনুষ্ঠানৰ মধ্যমণি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সদ্য অৱসৰী মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ ক্ষীৰোদ চন্দ্ৰ গগৈ ডাঙৰীয়া। এয়া আমাৰ বিভাগীয় গান প্ৰেক্টিছ সংগীতাই নাগায় না সহকৰ্মী মঞ্চত বৰ্তমান
মুৰব্বী অধ্যাপিকা মীনাৰ তথা মোৰ সহধৰ্মিনী এয়া ছাৰক বিভাগৰ ফালৰ পৰা উপহাৰ দিয়া হৈছে, সম্বৰ্ধনা জনোৱা হৈছে আৰু বহুতো বিভাগৰ পৰাও কিছুমান উপহাৰ দিয়া হৈছিল। এয়া আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ চিনিয়ৰ দাদা বা তৰাগী বা আৰু কেশৱ দাদাই তেওঁলোকৰ দুআষাৰ মন্তব্য আগবঢ়াইছিল। ছাৰৰ অৰিহণা যথেষ্টখিনি আছে। ছাৰ যেতিয়া আহিছিলে প্ৰথম মই যেতিয়া ছাৰক লগ পাইছিলোঁ তেতিয়াই মই কৈছিলোঁ ছাৰ মোৰ দেখিবলৈ পিতৃৰ নিচিনা। আচলতে সেই কথাটো মই আজিও কওঁ, ছাৰ দেখিবলৈ মোৰ পিতৃৰ নিচিনা। ছাৰে যিখিনি মোক মৰম কৰে, মোক পিতৃৰ সমানেই মৰম কৰে। লগতে বিভাগৰ অন্যান্য শিক্ষা ভাইটি ভণ্টি আৰু দাদাবাসকল, আজি গড়গাঁও মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগ নামেৰে যি এটা নাম আছে, সেই নামটোৰ আঁৰত ছাৰৰ যথেষ্টখিনি অৱদান আছে। এয়া গীত পৰিৱেশন কৰিছে দীক্ষিতা বাইদেউ, আমাৰ ব্লগৰ হয় আৰু বহুত ধুনীয়া গীত গায়, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। শুনকচোন আহক। এয়া জুনিয়ৰ ভণ্টি দুজনীয়ে গীত পৰিৱেশন কৰিছে। এয়া আমাৰ থাৰ্ড চেমৰ পৰা এটা গীত পৰিৱেশন কৰা হৈছে আৰু ইয়াত ময়ো আছোঁ আৰু আমাৰ থাৰ্ড চেমৰে হয় গোটেইখিনি। এয়া আমাৰ ফিফ্থ চেমৰ বাহঁতে এটা সুন্দৰ নৃত্য পৰিৱেশন কৰিছে। এয়া আমাৰ প্ৰাক্তন ছাত্ৰ লক্ষ্যজিত দাদা গীত পৰিৱেশন কৰিছে আৰু লক্ষ্যজিত দাদাকতো আপোনালোকে সকলোৱে চিনি পায়েই, তেওঁ বহুত ধুনীয়া গীত পৰিৱেশন কৰে। শেষত এইটো আমাৰ ডান্সটো থাৰ্ড ছেমিষ্টাৰৰ পৰা যিটো আমি প্ৰেক্টিছ কৰোঁতে আপোনালোকক দেখুৱাইছিলোঁ কলেজৰ ভিডিঅ'টো। মই বহুত দিনৰ পাছত ডান্স কৰিছোঁ, কিমান কি নাচিব পাৰিছোঁ নাজানো, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। শেষত ভাবিলোঁ ফটো কেইখনমানকে দি দিওঁ, মেমৰি হিচাপে থাকি যাব। আৰু ভিডিঅ' কৰিব পৰা নহ'ল, ভাত খোৱাৰ পিছত একদম ভিডিঅ' কৰিবলৈ সময় নাপালোঁ আৰু ঘৰ আহি পাওঁতেও দেৰি হ'ল। চ' ফটো কেইখনকে দি দিলোঁ আৰু এই ভিডিঅ'বোৰ অকল মই কৰা নহয়, অলপ কালেকশ্যন কৰাও হয়, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি।
ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে